ইবা কি কৰি আছে ৰ ইয়াকে অলপ কামুৰি থওঁ ই হ'ল আয়ান ৰাহুলৰ বন্ধু এই মানুহটো বহুত কাম ৰাহুল ৰাহুল কি হ'ল আৰু এয়াই হ'ল ৰাহুল ই একো মানুহটো বহুত মৰমীয়া বিৰাট কামুৰবি তই আহ ভাই তই কথা এটা জান নাই এই আমাৰ কলেজত পাহি যে তাৰ BF আছে নহয় কি কবে সঁচাকে বে তই অমংগলীয়া কথাবোৰ কৈ নাথাকচোন তাৰ মুখখন চা ৰঙা পৰি গৈছে বেচেৰা ধেমালি কৰিছোঁ বে তই কেলা ফটোৱা দেই মানুহটো যা হ'ব ধেমালিহে কৈছোঁ শুন তই কালি কলেজ ওলাবি পাহি বোলে কলেজ আহিব তই নাম্বাৰটো খুজিবি হ'ব দে যাওঁ মই এতিয়া হ'ব দে ৰাহুল তোৰ ওলাব হোৱাই নাই শিখাই ফোন কৰিছিলে পাহিয়ে মাতিছে বোলে তোক কি কবে সঁচাকে নে ৰ মই ওলাওঁ বাহ বেটা পাহি পেমেণ্ট ভালকে পৰিছে মানে ঐ বল হ'ল নেকি তোৰ বল ৰচোন তোৰ কথা এটা আছে তোক মই এনেহে কৈছিলোঁ পাহিয়ে তোক মাতা নাছিল নহয় তই যে দেৰি কৰিবি সেইবাবেহে তোক আজি মই যাওঁ ৰ কওনে ঐ কি ফুচফুচাই আছ দুইটাই বল ক্লাছ ষ্টাৰ্ট হ'ব এতিয়া পাহি তাই আকৌ হাঁহি ধেমালিৰে থাকি বৰ ভাল পায় বল এনে ক্লাছ কৰা এজনী বল শিখাই মেছেজ কৰিছে ই আকৌ কেনেকৈ পৰিল আইনৰ লগত খবৰ এটাকে লৈ আহোঁ শিখা আছনে আয়ান তই ৰাহুল আহা কিয় থিয় হৈ আছা বহা আকৌ মই পানী আনো আহি
আহিলা আহিলোঁ দিয়া লোৱা ঐ ল বুজিছা পাহি তোমাক কিবা হোৱা খবৰ শুনি ৰাহুলেতো ভয়ে খাই গৈছিল বহুত কষ্ট পাইছা চাগে ন সোনকালে ভাল হ'ব দিয়া আমি আহোঁ দিয়া পাহি হ'ব শিখা থাকা পাহিক চাবা অলপ ভালদৰে হ'ব দিয়া মই আছো নহয় চিন্তা কৰিব নালাগে বহুত চিন্তা ন পাহি ৰখা ঐ যাওঁ দে ইয়াৰনো আজি আহিবলৈ হোৱা নাই নে এনেচোন মোক ৰুমত থাকিবই শান্তি নিদিয়ে আহক বাপেকে ক'ত বা মৰি আছে অ ৰাহুল ইয়াত অকলে অকলে কি কৰিছা আয়া নাহা নাই নেকি আমাৰ মহাপণ্ডিতো সি আজি অহাই নাই জানো কিয় ইমান দেৰি কৰিছে পিছে আজি তুমি অকলে আহিলা যে শিখা নাই আহা নেকি অ তাই ঘৰলৈ গৈছে আচ্ছা পিছে ইয়াতে ৰখি থাকিবানে ক্লাছলৈ যাবা ময়ো তাকে ভাবিছোঁ আয়নৰ চাগে আজি আহা দেৰি হ'ব ব'লা আমি গৈ থাকোঁ হয় দিয়া ঠিকেই কৈছা ব'লা নহ'লে নাম্বাৰটো পৰা ল'লোঁ কিন্তু মেছেজ কৰিলে কিবা বেয়া হ'ব নেকি বাৰু এই নাই হাই বুলি এটা দি চাওঁ হয় দিয়া খেলি মেলি প্ৰতিটো পোৱা হেঁপাহতে নিজৰ
কি ভাবি আছ শুই শুই বেলেগ প্ৰেমত পৰিছ হা হা পাহি কি হা পাহি কলিনে নাই সেইটো ক কেলা নাই অ' কালিহে ক'ম বুলি ভাবি দে ঠিকে আছে যাওঁ কাম অলপ আছে মোৰ কিন্তু কি কয় কবি দেই মোক প্ৰেমত পৰিছে হেল্ল' শিখা পাহি ক'ত আছে ইমান টাইম ধৰি কল কৰি আছে তাই ৰিচিভ কৰা নাই আচ্ছা তাই আহি আছে নেকি দিয়া মই আগুৱাই যাওঁ ইমান পৰলো ক'ত বা আছে ভালে আছেতো এই নাই আহি আছে দে তাই আহিলে ফোন কৰিবই নহয় মই ৰুমলৈকে যাওঁ হেল্ল' হেল্ল' শিখা নেকি তুমি হয় কোনে ক'লে কোন বাদ দিয়া তোমাৰ লগৰজনী এক্সিডেণ্ট আছে তুমি জল্দি আহা আপুনি তাতে থাকক মই গৈ আছোঁ ৰখা মই গৈ আছোঁ
জীৱনৰ এটি প্ৰিয় শব্দ ৰাহুল চিঞৰি থাকি আছে মনত পাহি নীৰৱ হৈ তাৰ মনৰ মাজত প্ৰেম নিশ্চয় এনেকুৱা আধৰুৱা হৈ ৰৈ যায়